তো নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু মই এনে চাৰিআলিলৈ ওলাই আহিছিলোঁ। তো এটা মানে ভাবিলোঁ কথা এটা, এই যে কিছুমান ল'ৰা থাকে ন ছোৱালী টাইপৰ, তো সিহঁতি ব্লগ বনালে কেনেকৈ বনাব? হেল্ল' গাইজ, মই মানে ঘৰত বহি বহি আমনি পাই গৈছিলোঁ ন। তো গাইজ মই চাৰিআলি ফালে ওলাই আহিলোঁ, পেকেট এটা খালোঁ। আৰু এতিয়া মই কেমেৰাটো যিহেতু অন কৰিলোঁ, এতিয়া মই কি কথা ক'ম? তো মই ভাবিছোঁ মই আপোনালোকৰ কাৰণে গান এটা গাম হা। তুমি মৰমী এতিয়া চেংকা ভৰিটো কাষলৈ অকমান মৰম কৰোঁ। এক মিনিট বিচাৰিছোঁ মই সুগন্ধি উমা, ঐ গোলাপ ফুল মৰম জানানে নিবিচাৰ জ্যোতি ক'লা। বহুত কষ্ট, গাড়ীখন আহি গৈছিলে কাৰণে মই ব্লগটো বন্ধ কৰিছিলোঁ। লাষ্ট লাগেতো আৰু এনেকৈ কথা পাতি মোৰ নিজকে কিবা চুট মাৰ নিচিনা লাগিছে।